নমস্কাৰ মই বিকাশ নাথ মোৰ ইউটিউব চেনেলটো চাইছে বিকাশ ব্লগ পুনৰ এটি নতুন ভিডিঅ' আপোনালোকৰ ওচৰলৈ মই আহিছোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক আৰু আজি মই গেঞ্জি পিন্ধি আহিছোঁ কোনো যাতে মোক লাজ নিদিয়ে চ' লাজ দিলে দিব আৰু গেঞ্জিটো পিন্ধি আহিছোঁ গৰম যে সেইকাৰণে গৰমৰ কাৰণে চ' ভিডিঅ'টো স্কিপ নকৰাকৈ যদি চাই তেতিয়াহে গম পাব চ' মডেলিং ছোৱালীক কেনেকৈ প্ৰেংক কৰিলোঁ আৰু ফটোশ্বুটৰ কাৰণে কি কৰিলোঁ চ' ভিডিঅ'টো শেষলৈ চাওক হেল্ল' কোন কৰিশ্মা হয় নেকি হয় কোন তুমি মডেল কৰা কৰো কোন কোনে ক'লে নো মই মডেলিঙৰ মানে কৰিছিলোঁ মডেলিঙৰ পৰা চ' তোমাক এটা মানে ফটোশ্বুটৰ কাৰণে লাগে তুমি কৰিব পাৰিবা নেকি কেতিয়া কৰিব লাগে ফটোশ্বুটটো আমাৰ হেৰি তাৰিখে আছে 29 তাৰিখে এই 29 তাৰিখে পাৰিম বাৰু কিন্তু কি ফটোশ্বুট বা মানে আমাৰ কিছুমান মানে কিতাপৰ আৰু বুকৰ মানে বুক য'ত আমাৰ এটা হেৰি তাতে মানে তোমাৰ এইটো বেলেগকৈ আমি মানে বনোৱা আমি জাষ্ট ফটোশ্বুট কৰিব লাগে আৰু বাকী বনোৱাটো সিহঁতৰ ওপৰত ডিপেণ্ড কৰিব বাকী মানে কেলেণ্ডাৰ আৰু কিবা কিবি মানে বুকত দিম বুলি কৈছে মানে সেইকাৰণে ফটোশ্বুট তোমাৰ বাজেট কিমান মানে এনে ফটোশ্বুটৰ কাৰণে আমাৰতো কেমেৰাৰ কাৰণে আমাৰতো বেলেগ আৰু তোমাৰতো বাৰু কিমান আমি সুধি ল'লে বেছি ভাল হয় এনে আপোনালোকে কিমান মানে হেৰি কৰে প্ৰিফাৰ কৰে আমিতো এনে তোমাৰ যোনে ফটোশ্বুট কৰে যোনটো কেমেৰাটো বেলেগ আৰু আমাৰ ফটোশ্বুটৰ কাৰণে যোনে কৰিব সেইটোও বেলেগ তোমাৰ বাজেটটো আৰু আমাৰ বাজেটটো আমি মিলাই ল'ব লাগিব কাৰণ যিহেতু আমাকে দায়িত্ব দিছে মানে ফটোশ্বুট যোনে কৰিব সেইজনী আৰু কেমেৰা আৰু যোনে কৰিব মানে এডিটিং আমিতো যিহেতু আমি এডিট কৰিব লাগিব ন এনে লোকেশ্যনটো ক'ত এনে লোকেশ্যনটো আমাৰ এই গান্ধী মণ্ডপ যে গান্ধী মণ্ডপৰ তাতে আমাৰ লোকেশ্যনটো মানে তাতে লোকেশ্যনটো এটা ভিউ এটা তাতে আছে য'ত মানে ফটোবোৰ ভাল হ'ব তোমাৰ এনে বাজেটটো তুমি ক'লে ভাল হয় মানে আমিতো এতিয়া নাজানিম এতিয়া কিছুমানে বোলে 1000 হয় 500 হয় 2000 হা ড্ৰেছ পাতি সেইটো আমাৰ পৰা হ'ব আৰু যিখিনি হয় মেকআপ মেকআপ বিলাক আমাৰ পৰা হ'ব ন যিহেতু আমি ফটোশ্বুট কৰিম আমিতো মেকআপ আৰু আমি কাপোৰখিনিতো দিবই লাগিব বাকী এনে তুমি কিমান ল'বা সেইটো ক'লে ভাল হয় আৰু মানে আমিতো 500 লওঁ মই 500 লওঁ নেকি আমি ঠিকেই ভাবিছিলোঁ 500তে ফটোশ্বুট হয় বুলি ন কিছুমানে মানে বেছিকৈ লয় যে সেইকাৰণে বাকী তোমাৰ মানে আমি যিটো ভাবিছিলোঁ সেইটোৱে আৰু 500 কোৱা নাই দাদা কিমান কৈছে 5K মানে 5000 নহয় 2000 2000 সেইটোৱে কৈছোঁ মানে কিছুমানে 2000 ওপৰতো লয় বহুতে হয়নে বহুত বেছি এফৰ্ট কৰে আমিতো জাষ্ট 1 ঘণ্টা কাৰণ এতিয়াতো আমাৰ লকডাউন চ' আমি যদি তেনেকে চিনি নাপাম আকৌ দেই তোমাক আমি ঘৰৰ পৰা লৈ আনিম আমাৰ গাড়ী যাব আমিতো তোমাক আৰু এনেকৈ ছোৱালী মানুহজনী ৰিক্স আছে ন কিছুমান এনে আপোনাৰ নাম্বাৰটো কোনে দিলে আৰু আপোনাৰ নামটো মোৰ নামটো প্ৰদীপ হাজৰিকা আচ্ছা এনে তোমাৰ নাম্বাৰটো তোমাৰ লগৰ পৰাই পালোঁ মানে তুমি মডেলিং কৰা বুলি কয় চ' আৰু মানে কিছুমান মানে ফটো দেখিলোঁ চ' ফটোবিলাক দেখালে সেইকাৰণে তোমাৰ নাম্বাৰটো পালোঁ বা বোলো ফোন কৰি কিনে চাওঁ যিহেতু আমি ফটোশ্বুটৰ কাৰণে বেলেগ ছোৱালী ফোন কৰিছিলোঁ সিহঁতে আৰু মানে পইচাটো অলপ বেছি কয় আৰু 5000টো আমি দিব নোৱাৰোঁ ন সেইকাৰণে 5000 কৈছে 5000 হ'লেচোন ভাবিছোঁ ডাঙৰ এক্টৰবিলাক আৰু এক্টৰবিলাককে আনিব পাৰিম অলপ পইচা দিলে সেইকাৰণে বাকী তুমি কি পঢ়ি আছা এতিয়া এনে মই ডিগ্ৰী কৰি আছোঁ ডিগ্ৰী কৰি আছে নেকি ঠিকে আছে বাকী তোমাৰ মডেলিংটো কৰি আছে চাগে কৰোঁ ঠিকে আছে কৰি থাকিব লাগে কৰি থাকিব লাগে বাকী আমাৰ ফটো চটোৰ কাৰণে মাতিব কেতিয়াবা ফটো চটো উঠাবলৈ
দিয়ক ভালে লাগিল। বাকী বিয়া চিয়া নাপাব? নাই পোৱা নাই। ফোন কৰাৰ কাৰণে ডিষ্টাৰ্বে দিলো চাগে? সেই নাই ডিষ্টাৰ্ব তেনেকুৱা একো নাই দিয়া। এনে যদি হয় আপুনি মোক ক'ব। দিয়ক। আপুনি বেয়া নাপাব? নাই মই পোৱা নাই। মোক পিছে চিনি পাইছানে? নাই পোৱা। এতিয়াও চিনি পোৱা নাই নেকি? প্ৰদীপ হাজৰিকা কোন বা? তোমাৰ লগৰে হয়। মানে তুমি ভাবাচোন কোন লগৰ হ'ব পাৰে। ৰীমাক চিনি পোৱা নে নোপোৱা? ৰীমাক্ষী পাওঁ। ৰীমাক্ষী চিনি পোৱা? তাৰ লগত যে আগৰ মানে তাৰ লগৰ হয়। তুমি চিনি পোৱা চাগে, গোপালপুৰত পঢ়িছিল সেই ল'ৰাজন। কি বা? চিনি নোপোৱা? কাক? মোক চিনি পোৱা নাই? নাই পোৱা আকৌ। তুমি বিকাশক চিনি পোৱা নাই? বিকাশ? চিনি পাইছানে বিকাশ কোন হয়? কিবা অমৰা না কি সেইটো চিনি নাপাওঁতে কিবা আমৰ কথা কৈছিলা যে? কিবা আম লাগে বুলি কৈছিলা যে? বিকাশ। চিনি পাইছা নেকি? তই বিকাশ নেকি? সেইজন ময়ে ল'ৰা। জাষ্ট এটা প্ৰেংক কল কৰিছিলো। কুকুৰ? আৰু কিবা কিবি গালি দিয়ে। আৰু তই বেয়াকে নিদিবি গালি, নহ'লে তোৰ যাব, লাইভ চলি আছে। একো নাই, তই মডেলিং কৰি আছ, ভাল হৈছে মডেলিং। নাম্বাৰ চাম্বাৰ বাদ দিয়া, এইটো প্ৰদীপ হাজৰিকাৰ নাম্বাৰ হয়। ফটো শ্বুটৰ কাৰণে কেমেৰামেন হয়। এই দৰ্শক বিলাক আছে কিন্তু কি কোবাম নুকুবাবি এতিয়া। দে মোক আম দি থৈ যাবি চুপচাপ ঘৰত আহি, তেতিয়া মাফ কৰি দিম তোক মই।